পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া গৈ নগৈ তাৰ আহে নামি হালধীয়া ৰং কিনো বাখৰুৱা প্ৰাণ কিনো আনন্দ প্ৰমাণ সাক্ষী বুজাব খুজি প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি ধন্যবাদ। ঠিক তুমি কেনেদৰে আগবাঢ়ি গৈছিলা যিহেতু আমি গম পাইছোঁ যে পঢ়া শুনাৰ লগতে তুমি সংগীত চৰ্চাও কৰা কিন্তু পঢ়া কেনেদৰে আগবাঢ়ি গৈছিল? আচলতে পঢ়াৰ ক্ষেত্ৰত মই যাতে এনেকুৱাকৈও পঢ়া নাছিলোঁ যে কেৱল হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্টটো ভাল হওক, আচলতে মই যিটো আমাৰ 11-12ৰ ক'ৰ্চ আছে তাত বিশেষকৈ ফিজিক্সৰ মই ইমান ডিপ ষ্টাডি কৰা নাছিলোঁ, মই স্বীকাৰ কৰিব লাগিব সেইটো কথা। ফিজিক্সৰ মই কেৱল আমাৰ বৰ্ডৰ চিলেবাছতে লিমিটেড আছিলোঁ, বাট কেমেষ্ট্ৰি আৰু বায়'লজিত মই যিখিনি পাৰোঁ যিমান কষ্ট কৰি পাৰোঁ সিমানখিনি অধ্যয়ন কৰিব চেষ্টা কৰিছিলোঁ। সেয়া BSCতে লগা হওক বা আমাৰ পৰৱৰ্তী পৰ্যায়তে হওক বা আমাৰ বৰ্তমান পৰ্যায়তে হওক, মই কেমেষ্ট্ৰি আৰু বায়'লজিত যথেষ্টখিনি অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ফিজিক্সত মই ইমান বেছি অধ্যয়ন কৰা নাছিলোঁ। ক'ভিড কালৰ মাজত অনলাইন ক্লাছ হৈছিলে। হয়, আচলতে মই ফিজিক্স ফালৰ পৰা যি অনলাইন ক'ৰ্চ লৈছিলোঁ সেয়ে মোৰ প্ৰায় 70% ক'ৰ্চ কমপ্লিট কৰিছে ছেকেণ্ড ইয়াৰৰ। গতিকে ফিজিক্স ফালত তাতে যদি মই কোচিং নল'লোহেঁতেন মই হয়তো এইটো ৰিজাল্ট কৰিব নোৱাৰিলোহেঁতেন। আৰু লগতে তাৰ পৰা মোৰ এইটোও লাভ হ'ল যে মই এণ্ট্ৰেঞ্চ পৰীক্ষাটো কোৱালিফাই কৰিবলৈ সক্ষম হ'লোঁ। এই ৰিচেণ্টলি মোৰ এটা এণ্ট্ৰেঞ্চ এক্সামৰ ৰিজাল্ট দিছে, KVPY বুলি কয়, কিশোৰ বৈজ্ঞানিক প্ৰোৎসাহন যোজনা। তাত মোৰ অল ইণ্ডিয়া ৰেংক 820 আহিছে আৰু তাৰ কাৰণে মই ফিজিক্স ফালকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কলেজৰ শিক্ষাগুৰুসকলতো মোৰ প্ৰতি সময়তে লগত আছিলে। এতিয়া ভৱিষ্যতে কেনেদৰে আগবঢ়া হ'ব যিহেতু ইতিমধ্যে এণ্ট্ৰেঞ্চত পাছ কৰা হৈছে? হয়, এতিয়া মই আইজাৰত এডমিশ্যন ল'ম, নিশ্চয় গমেই পাব মানুহে চালে IISER বুলি কয়, বেচিক ছায়েন্সৰ কাৰণে ইণ্ডিয়াৰ টপ ইনষ্টিটিউট হয়। তাত মই যিহেতু স্কলাৰশ্বিপো পালোঁ, গতিকে এক্সামৰ যদি স্কলাৰশ্বিপ পালোঁ গতিকে তাত এডমিশ্যন ল'ম মই। লকডাউনৰ সময়ত যিটো অনলাইন ক্লাছ হৈছিলে বা পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছিল? মোৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই, আনকি মোৰ হাতত মোবাইলৰ ইণ্টাৰনেট থকাৰ কাৰণে মই নিজৰ যথেষ্টখিনি উন্নতি সাধন কৰিবলৈ সক্ষম হৈছিলোঁ এই লকডাউনৰ সময়তে। গতিকে এইটো মোৰ এক উৎকৰ্ষ সাধনৰ সময় পৰ্যায় বুলিহে ক'ব লাগিব। লকডাউনটো প্লাছ পইণ্ট? হয়, লকডাউনটোৱে মোৰ উৎকৰ্ষ সাধনৰ এক অনন্য সময় বুলি ক'ব লাগিব। যিহেতু দেখিবলৈ পোৱা গৈছে আজিকালি সকলোৱে ফেচবুক মই ইণ্টিগ্ৰেটেড ক'ৰ্চ কৰিম BS আৰু MS আইজাৰত, তাৰপিছত PhD কৰিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু বিভিন্নজনে আজিকালি হাতত মোবাইলটো থাকে, ইণ্টাৰনেট থাকে, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ, টুইটাৰ এইবোৰত ব্যস্ত হৈ থাকে, এইবোৰৰ লগত যোগাযোগ বা কেনেধৰণে? আচলতে হোৱাটছআপ ইউজ কৰিছিলোঁ মই ছেকেণ্ড ইয়াৰৰ মাজলৈকে, ছেপ্টেম্বৰ মানলৈকে হোৱাটছআপ ইউজ কৰিছিলোঁ, তাৰপিছত ইউজ কৰা নাই আৰু ছেকেণ্ড ইয়াৰৰ। আৰু ইনষ্টাগ্ৰাম, ফেচবুকৰ এতিয়াও নাই। তোমাক ধন্যবাদ জনাইছোঁ, কিন্তু তাৰ পূৰ্বে মই আৰু এটা কথা তোমাক সুধিম। যিহেতু দেখিবলৈ পোৱা যায় অনলাইন গেমিঙৰ ক্ষেত্ৰত, হয়, আচলতে মই গেম খেলি পোৱা নাই, মই নিজৰ মোবাইলততো গেম ইনষ্টলেই কৰি পোৱা নাই। আৰু দেউতাই সৰুতে গেম খেলিব দিয়া নাছিল, তেতিয়া দেউতাই এণ্ড্ৰইড মোবাইল আনিছিল আৰু তেতিয়া আমি জনা হোৱা নাছিলোঁ, সেইকাৰণে দেউতাই কোৱা কথা শুনিছিলোঁ। কিন্তু যেতিয়া নিজে জনা হ'লোঁ তেতিয়াও কোনো আগ্ৰহ অহা নাই। তুমি সকলোৱে গম পাই যে তুমি পঢ়া শুনাৰ লগতে সংগীত চৰ্চাও কৰা, কেনেকুৱা ধৰণৰ সংগীত ভাল পোৱা? মই জুবিন গাৰ্গ আৰু প্ৰবীণ বৰাৰ গীতেই ভাল পাওঁ। আৰু মোৰ যিটো সংগীত চৰ্চা সেয়া সম্পূৰ্ণৰূপে অনানুষ্ঠানিক। মই গান গাওঁ বুলি কেৱল মইহে জানো আৰু ঘৰৰ পৰিয়ালটোহে জানে, আৰু কোনেও জনাটো মই নিবিচাৰোঁ অৱশ্যে। মই কাৰণ সেইটো মই নিজৰ আমোদ প্ৰমোদৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব বিচাৰোঁ, কাৰণ ব্যক্তিগত বিখ্যাত হ'বৰ কাৰণে মোৰ ইচ্ছা নাই সংগীতৰ জৰিয়তে। নিজে ভাল পোৱাৰ কাৰণে গান গোৱা? হয়, মই আমোদ প্ৰমোদৰ জুবিনৰ গান। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। হয়, আৰু সাফল্যৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিব পাৰি যথেষ্ট আনন্দিত হৈছোঁ। আৰু ইয়াৰ মূলতে আছে মোৰ পিতৃ মাতৃ। মই যিখন কলেজত অধ্যয়ন কৰিছিলোঁ তাৰ লগত জড়িত সকলো প্ৰকাৰৰ শিক্ষক শিক্ষয়িত্ৰী, আৰু তাৰ লগতে মই মোৰ হিতাকাংক্ষীসকল যিসকল আপোনালোক আৰু এই আঞ্চলিক ৰাইজ যিয়ে মোৰ সদায় শুভ কামনা কৰি আহিছে, তেওঁলোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণেহে মই এই স্থানত উপনীত হ'ব পাৰিছোঁ। গতিকে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মেট্ৰিকত ফলাফল সুন্দৰ, প্ৰথম স্থান, আৰু এইবাৰো প্ৰথম স্থান, এই ধাৰা অব্যাহত থাকক। আৰু লক্ষ্য ভৱিষ্যতৰ প্ৰথম লক্ষ্য হৈছে এগৰাকী ভাল নাগৰিক হোৱা, আনৰ উপকাৰ কৰিব নোৱাৰিলেও যাতে অপকাৰ কেতিয়াও অজ্ঞাতে বা অজ্ঞাতে নহয়, তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা। আপোনালোকৰ আশীৰ্বাদেই সকলো। আৰু মই নথকা অৱস্থাটো যাতে দুজনে হ'লেও মোৰ নাম লয়, তেনেধৰণৰ কিছু হিত সাধনৰ কাম কৰি যাবৰ কাৰণে মই চেষ্টা কৰিম ভৱিষ্যতে। সংগীত চৰ্চাৰ কথা আমি পাতি আছিলোঁ, যিহেতু সংগীত চৰ্চা কৰা, হয়,
পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাব উৰি পাখি মেলি যাব দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰ'দে বৰষুণে ধেমালি উতলিয়ান লৰালি উৰি পাখি মেলি যাউৰি